নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই জুমা দিদি তোমালোক সকলোকে আজিৰ অনলাইন ক্লাছত স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম জ্ঞানী চৰাই পাঠ নং 4। আজিৰ এই গল্পটিৰ মাধ্যমেৰে আমাক খুব ধুনীয়া শিক্ষা এটা দিব বিচাৰিছে। যদি তোমালোকে গল্পটি শেষলৈ ভালদৰে শুনা তেন্তে তোমালোক নিজেই বুজি পাবা। আহা তেন্তে মই গল্পটি বৰ্ণনা কৰি যাওঁ, তোমালোকে শুনি যাবা। এখন ঠাইত এহাল চৰায়ে এডৰা ধাননিৰ মাজত বাহ সাজি থাকিবলৈ লৈছিল। চৰাইহালে দিনৰ দিনটো ঘূৰি ফুৰি আহাৰ খায় আৰু সন্ধিয়া হ'লে বাহলৈ উভতি আহি বিশ্ৰাম লয়। এনেদৰে দুয়ো বৰ সুখে সন্তোষে আছিল। এদিন মাইকী চৰাইজনীয়ে 2টা কণী পাৰিছিল। তাকে দেখি মতা চৰাইটোৰ মনত বৰ আনন্দ লাগিছিল। সময়ত কণী ফুটি পোৱালি জগিল। ইফালে পথাৰৰ শস্যও পুৰঠ হৈ আহিবলৈ ধৰিলে। চৰাইহাল বৰ চিন্তাত পৰিল, কাৰণ শস্য কটাৰ আগতে পোৱালি দুটিক লৈ উৰি যাব নোৱাৰিলে তেওঁলোকৰ বৰ ডাঙৰ বিপদ হ'ব। তাকে ভাবি মতা চৰাইটোৱে পোৱালি দুটাক ক'লে, বোপাইহঁত, আমি নথকাৰ সময়ত খেতি চাবলৈ আহি খেতিৰ গৰাকীয়ে কি কথা কয় মনে মনে শুনি থাকিবি, অকণো শব্দ নকৰিবি। এদিনাখন মাক বাপেক সন্ধিয়া বাহলৈ উভতি অহাৰ পিছত পোৱালি দুটাই পিতাকক ক'লে, পিতাই, আজি খেতি চাবলৈ খেতিয়কজন পুতেকৰ সৈতে আহিছিল। তেওঁ খেতিডৰা চাৰিওফালে ঘূৰি পকি চাই কৈছে, শস্য কাটিবৰ হ'ল, মোমায়েৰাৰ ঘৰৰ পৰা মানুহ 2জন আনিব লাগিব। এতিয়া আমাৰ কি হ'ব পিতাই? আমি কলৈ যাম? মাইকী চৰাইজনীয়ে পোৱালি দুটাক বুকুৰ মাজত সাৱটি লৈ কান্দিবলৈ ধৰিলে। মতা চৰাইটোৱে সান্তনা দি ক'লে, মিছাতে ইমান চিন্তা নকৰিবি, খেতিয়কজন ইমান সোনকালে শস্য কাটিবলৈ নাহে। আন এদিনাখন সন্ধিয়া মতা চৰাইটো বাহলৈ অহাত পোৱালি দুটাই আকৌ ক'লে, পিতাই, আমি এই ঠাই এৰিব লাগিব, কাৰণ খেতিয়কজনে আজিও পুতেকৰ সৈতে খেতি চাবলৈ আহিছিল। তেওঁ কৈছিল, মোমায়েৰাৰ ঘৰৰ পৰা মাতি পঠোৱা মানুহ 2জনচোন নাহিল। ইফালে ধানবোৰ পকি সৰি যাবলৈ ধৰিছে। মানুহবোৰ বৰ স্বাৰ্থপৰ। বোপাই, কাইলৈ 2জন হাজিৰা মানুহ আনি ধানখিনি কটাৰ ব্যৱস্থা কৰিব লাগিব। পোৱালি দুটাৰ কথা শুনি মতা চৰাইটোৱে ক'লে, তহঁতে চিন্তা নকৰিবি, আৰু 2-3 দিনৰ পিছত তহঁত উৰিব পৰা হবি। আমি এই ঠাই এৰি আন ঠাইলৈ উৰি যাব পাৰিম। এনেদৰে আৰু 2দিনমান পাৰ হ'ল। ইফালে পোৱালি দুটাও উৰিব পৰা হ'ল। আন 2দিনৰ দৰে সেইদিনাও দিনটোৰ আহাৰ বিচাৰি উভতি অহাৰ পিছত পোৱালি দুটাই মাক দেউতাকক ক'লে, আই পিতাই, খেতিয়কজন আৰু পুতেক আজিও আহিছিল। তেওঁ কোৱা শুনিলোঁ। বোপাই, হাজিৰা মানুহো নাপালোঁ। আজিকালি টকা দিলেও মানুহে কাম কৰিবলৈ নিবিচাৰে। ইফালে ধান পকি জহি খহি গৈছে। কাইলৈ পুৱা আহি তয়ে ময়ে ধানখিনি দাই পেলাম দে। পোৱালি দুটাৰ কথা শুনি মতা চৰাইটোৱে অলপ চিন্তা কৰি ক'লে, বোপাইহঁত, এতিয়া আন্ধাৰ হৈছে। কাইলৈ দোকমোকালিতে আমি এই ঠাই এৰি আন ঠাইলৈ যাব লাগিব। মতা চৰাইটোৰ কথা শুনি মাইকী চৰাইজনীয়ে সুধিলে, এইবাৰ ধান কাটিবই বুলি আপুনি কেনেকৈ জানিলে? মতা চৰাইটোৱে ক'লে, খেতিয়কজনে যেতিয়ালৈকে মোমায়েৰৰ ঘৰৰ মানুহ আৰু হাজিৰা মানুহৰ ওপৰত ভৰসা কৰিছিল তেতিয়ালৈকে ধান কটাৰ আশা নাছিল। কাৰণ যি মানুহে আনৰ ওপৰত ভৰসা কৰি থাকে সেই মানুহৰ কাম কেতিয়াও নহয়। কিন্তু মানুহে কাম নিজে কৰিবলৈ সাজু হ'লে সেই কাম কেতিয়াও পৰি নাথাকে। গতিকে খেতিয়কজনে কাইলৈৰ পৰা নিজে কটাৰ কথা কৈছে যেতিয়া কাটিবই। পিছদিনা দোকমোকালিতে পোৱালি 2টা আৰু মাইকী চৰাইজনীসহ 4টা চৰাই খেতিডৰাৰ পৰা উৰি গুচি গ'ল। ভাবি চোৱাচোন, সঁচাকৈয়ে মতা চৰাইটো জ্ঞানী চৰাই নহয়নে?